চিপাঝাৰত মোৰ ফলোৱাৰ্ছ এজনো লগ পালোঁ। মঙলদৈত মুনকাকো লগ পালোঁ এয়া। হেল্ল' গাইজ, আজি আহিছোঁ আমি চিপাঝাৰ, ইয়াৰ পৰা যাম আকৌ মঙলদৈ। আজি আমাৰ টীমৰ 5জন ল'ৰা আহিছোঁ। এতিয়া আমি চিপাঝাৰত কালেকশ্যন কৰি আছোঁ। তেতিয়াহ'লে আমি চিপাঝাৰখন কালেকশ্যন কৰি লওঁ, তাৰপৰা মঙলদৈ যাম। আৰু আজি দিনটোত মানে কিমান ট'টেল পইচা উঠে মই আপোনালোকক এইটো ভিডিঅ'ৰ দ্বাৰা জনাম বাৰু। আৰু চিপাঝাৰত মানে মোৰ এজন ফলোৱাৰ্ছ অৰ্থাৎ ছাবস্ক্ৰাইবাৰ দাদা এজনক লগ পালোঁ, ভাল লাগিল কিন্তু মনটো। এয়া দাদাজনৰ দোকানতে আহিছোঁ এয়া। চিপাঝাৰৰ পৰা আহি পালোঁ হেবেৰাঘাট মঙলদৈ। কালেকশ্যন কৰি থকাৰ মাজতে আমাৰ ঘৰৰ ওচৰৰে মানুহ এজন লগ পালোঁ। সেই অকণ চাওকচোন, এইটো হৈছে মুনকা, আমাৰ ঘৰৰ ওচৰৰে মানুহ। আৰু মুনকাই যিখন দোকানত আছে ভাল মোটা পইচা এটা কৈ পেলাই দিছে বাৰু। এইটো হৈছে মঙলদৈ কালেকশ্যন, মঙলদৈত কালেকশ্যন কৰি আছোঁ। এতিয়া ইমান আৰু কৈ নাথাকোঁ বাৰু, আপোনালোকে চাই থাকক অলপ অলপকৈ। কিবা এটা দিব নেকি মাংস যোৱা নেকি? নাই কিবা কাম হ'ব। তাকে আমি ঘূৰি পাইছোঁ আমাৰ লগকেইটাৰ লগত। ইচ্ছা নহয় হৈছে, আমাৰ ভাগৰ লাগি গৈছে। বহুত ভাগৰ লাগি গ'ল। মঙলদৈৰ পৰা আমি 5টামান বজাত ঘৰ অভিমুখী হৈছোঁ। আৰু এতিয়া আহি পেলাই আমি পইচাটো ডাইৰেক্ট ওলাই আছোঁ। আৰু পইচাটো এতিয়া হিচাপ কৰোঁ, আৰু আগৰ পইচা এতিয়াৰ পইচা কিমান হয় কি হয় মই আপোনালোকক মানে এটা বেলেগ ভিডিঅ'ৰ দ্বাৰা মই জনাম বাৰু। কথা হৈছে এতিয়া আমি এইটো পইচা হিচাপ কৰি লওঁ। আৰু মঙলদৈত আমাৰ এই পইচাখিনি দেখি এটা অনুমান হৈছে যে 3000মান থাকিব লাগে। যিয়ে নহওক মই আপডেটটো দিম বাৰু। এতিয়ালৈ আজিৰ কাৰণে বাই বাই।